সৰুতে পিতায়ে নাম থলে মাদৈ নামটো পিছে কামত নাহিল এতিয়া ৰাজৰাণীৰ বান্দিৰো বান্দি কাৰ কপালত কি লিখা থাকে কনা বিধাতাহে জানে দেই আমাৰ দেৱযানী আইতি হেৰো জাতত ব্ৰাহ্মণ যদিও হ'ল সি ৰাজৰাণী আনহাতে সমিষ্ঠা ৰাজকন্যা কনা বিধাতাৰ জোৰত হ'লহি দেৱযানীৰ দাসী আৰু সেই আমাৰ বিষৰ পাবৰ ৰজা তেখেতৰ কন্যাৰ লগত বান্ধি পঠাই এই মাদৈ কৰালে আকৌ দাসীৰো দাসী তাকেহে বোলো কয় যাৰ কপালত বৃহস্পতি পোন তাৰ গৃহ নবয় কোন ৰূপ লাবণ্যত সমিষ্ঠা আইতি দেৱযানী আইতিতকৈ কিন্তু কম নহয় কৈ থলো নহলেনো কোনেও নজনাকে ৰাণী পাতেনে যজাতি ৰজনে দাসী সমিষ্ঠাক ৰাণী পতা কেৱল মইহে জানো ডাঙৰকৈ ক'ব নোৱাৰি নহয় ডাঙৰকৈ ক'ব নোৱাৰি বেৰৰো কাণ আছে কৈহে গ'লো এতিয়া পিছে সমিষ্ঠা আইতি 3টি সন্তানৰ মাতৃ এইবোৰ কথা দেৱযানী আইতিক নজনাবৰ বাবে মাজে সময়ে 2 এপদ গহনা গাঁঠৰি উপহাৰ দিয়ে মই বোলো নকওঁ কেলে কয় নকলেও যেতিয়া এইবোৰ উপহাৰ পাই থাকো কিয় কম বাৰু মাদৈ ক'লেও কিন্তু পায় ক কি লুকুৱাইছ তোৰ নাকত কাণত ডিঙিত ইমানবোৰ সোণৰ গহনা নাকৰ পতা সমিষ্ঠা আইতিয়ে দিছে নাকৰ নিশ্বাস পুৰুষৰ গাত লাগিব নাপায় যিকণ নিশ্বাস নাকেৰে ওলাই গৈ পুৰুষৰ গাত লাগিব সোণতে লাগি শুদ্ধ হ'ব ডিঙিৰ আৰু কাণৰবোৰ গহনা সুদা ডিঙিৰে মান্যজনক অন্ন দিব নাপায় কাণৰ বিন্ধা উদং হৈ থাকিলে গৃহস্থী ঘৰৰ লক্ষ্মী উদং হয় মই জানিহে পিন্ধিছো কিয় পিন্ধিছ সেয়া সোধা নাই কোনে দিলে সত্য কৰি ক মহাৰাজা নকলেও এইবোৰ উপহাৰ পায় ক কি কথা লুকুৱাইছ ক'লেও তাতে উপহাৰ পাবি দুগুণ মানে মহাৰাজৰ অৰুষত সমিষ্ঠাই 3টি সন্তান জন্ম দিলে দেখিছানে তিৰোতাৰ পেটত কৈ কথা কাটিব ওলাই গ'ল নকলেও আৰু কথা মোক ক'বলৈও লাগে ভকতৰ গৌ
সমিষ্ট হ'ল আজি জনতে জীৱন অংগিনী পাপী অসী ঠিক ঠিক তোৰ জীৱন দাবী হৈ তই কিয় কৰিলি এনে অপকৰ্ম নহয় তাইতো মোৰ দৰে অপৰূপ সৌন্দৰ্যগৰাকী তাইৰ দেহ অংকুৰিত হ'ব পাৰে মোৰ দৰে কামনা বাসনা স্বামী মোৰ অতি নিৰ্লজ্জভাৱে জাগল অমিতাৰ ৰূপৰ অগ্নি কামাধুৰ স্বামীৰ কাৰণে মোৰ সোণৰ সংসাৰ ভাঙি ছিঙি হ'ল টানবান কোন প্ৰাণে মই ধৰিম জীৱন গুৰু কন্যা দেৱ জানি ক্ৰন্দন কৰি সুখে দুখে ভূমিত বিধি কিনো কৈলি জীৱনয় ভাৰ ভৈল বিধি কিনো কৈলি জীৱনয় ভাৰ ভৈল জীবন দেহে মরণে দেবজানী প্ৰিয়া মোৰ উঠা উঠা সুবোধনী ভুল মই কৰিছে স্বীকাৰ কিন্তু কি কৰিবা